বন্ধুসকল, আপোনালোকে বৰষুণ ভাল পায়নে? কিয়নো নাপাব? প্ৰত্যেকেই ভাল পায় বৰষুণ। অসমত চাগে এতিয়া খুব গৰম পৰিছে আৰু পুনেত এতিয়া বৰষুণ দিব লৈছে। গোটেই জুলাই মাহটো ইয়াত বৰষুণে দি থাকিব আৰু লাহে লাহে ঠাণ্ডা পৰিব। আৰু আজি এই বৰষুণ বতৰত আমাৰ খাবলৈ মন গ'ল বিৰিয়ানী। আমি ওলাই আহিলোঁ বিৰিয়ানী ল'বলৈ। পুনেত যেতিয়া বৰষুণ আৰম্ভ হয় তেতিয়া লোনাভলা, খাণ্ডালা, মহাবলেশ্বৰ এনেকুৱা ঠাইত গৈ খুবেই ভাল লাগে। আপোনালোক যদি অহা নাই আহি যাবচোন। বিৰিয়ানীৰ দোকানখন আহি পালোঁ, কিন্তু বৰষুণ দি থকাৰ বাবে আপোনালোকক আজি দোকানখন দেখুৱাব নোৱাৰিলোঁ। বেলেগ এদিন নিশ্চয় দেখুৱাম। আইচক্ৰীমৰ ষ্টলখন দেখি আইচক্ৰীম খাবলৈ মন গৈছে। আজি নাখাওঁ বাৰু। ফাইনেলি আমি ঘৰ আহি পালোঁ আৰু এয়া গৰম গৰম বিৰিয়ানী। আপোনালোকে এনেকুৱা বতৰত কি খাই ভাল পায় জনাবচোন বাৰু।